हेलो एवरीवन আৰু এতিয়া মই আহি গলো মাৰ ঘৰত আহোতে ভিডিও সিডিও কৰিবলৈ নহলে আৰু এতিয়া ভিডিওটো স্টাৰ্ট কৰিছো মাৰ ঘৰৰ পৰা চাই থাকিব ভিডিওটো আৰু কোনে কি কৰিছে চাও বলক এইফালে হৈ আছে আমাৰ নেনা হয় না হৈ আছে না আপুনি এইয়া নেনা দেই আমাৰ আপোনাৰ কপালখন সদায় কেলে ফুটা হয় কি সিক্ৰেট মিশন চলিছে হ'ব নাই এইফালে পুৰা গাড়ী মুহাৰি আছে এইফালে আহিছে সাবস্ক্ৰাইবাৰ লক কৰিবলে মিছ নিহা YouTube না বনাম মই একদিন বনোৱা নাই মই বহুত দিন হ'ল তুমি হেতু কৈ দিয়াছোন হেতু কৈ দিয়া হা হেতু নহয় গেন হেতু বাবা দিয়া কথা নকোৱা নে যা আগতে কোৱা দেখোন বাবি বাপেক বুলি ভাবিছে এইফালে মোৰ সাবস্ক্ৰাইবাৰ হাই কৈ দিয়া তোমালোকে ক'ত যাও তহঁতি টিউচন ক'ত টিউচন লৈছ টিউচনৰ গেং এইবিলাক ইমান গধূলি যাও নে কাক কৈছে কোনে কৈছে এইটো টাটা কৈ দিয়া কাক চিঞৰিছা তুমি আবা নহয় নহয় এইটো এইটো চোৱা এইটো এইফালে চোৱা হাই কৈ দিয়া এইফালে আৰু মোৰ ভিডিঅ' চোৱা পোৱালি এটা লগ পালোঁ এইটো অথনি যে দেখুৱাইছিলোঁ এতিয়া তুমি কি খাই আছা পকৰি আৰু সেইটো কথাটো কৈ দিয়াচোন গ্ৰেণ্ড বেয়া কথা নোকোৱা ভাল ল'ৰা আহি আজিকালি যা দেই থাকা টাটা এয়া এতিয়া লৈছোঁ নাৰিকল তেল বনাওঁ বুলি ভাবিছোঁ অকণমান ভাৰ্জিন কোকোনাট অইল আৰু তাৰ কাৰণে এয়া মই নাৰিকল অলপ ৰুকি ল'লোঁ আৰু এতিয়া বনাওঁ এইখিনি চেপি ৰসটো উলিয়াই ল'ম এতিয়া ৰসটো উলিয়াই মেলি সেইখিনি অইল বনাম এইখিনি উলিয়াই ল'লোঁ নাৰিকলৰ ৰসখিনি চেপি আৰু এইফালে কেৰাহী এখন পাতি দিলোঁ আৰু ইয়াত এতিয়া দি দিম এয়া অকণমান তেল ওলাইছে আৰু লৰাই আছোঁ এইখিনি লাহে লাহে ৰঙা হ'বলৈ ধৰিছে আৰু ইয়াৰ পৰা তেল নিগৰি ওলাইছে এয়া তেলবোৰ ওলাবলৈ ষ্টাৰ্ট কৰিছে আৰু অকণমান কৰি চাইছোঁ ট্ৰাইটো ভাল পালে আকৌ পিছত বনাম সেইটোকে ইউজ কৰোঁ বোলো অকণমান
আমি এতিয়া আগফালে বহি আছোঁ পূৰা ৰ'দত গা চা ধুই ল'লোঁ আৰু এইফালে আমাৰ বেটীয়ে চুলি তুলি আজি কাটি ল'লে পূৰা নানায়েকৰ ঘৰত। তুমি চুলি কাটিলা নাই? হাই কৈ দিয়া হাই। চুলি কাটিলে গা ধুলে আৰু এইফালে আমাৰ নানায়ে পূৰা কিতাপ পঢ়ি আছে। অ' না কি পঢ়িছে? এইফালে আমাৰ নানা আন্ধাৰ হৈছে। নানা ধুনীয়াকৈ দেখে ন এতিয়া? আখৰবোৰ ধুনীয়াকৈ দেখে? দেখিছে ইমান বয়স হৈছে যদিও নানাই পূৰা ধুনীয়াকৈ দেখি আছে বোলে। আগৰ দিনত মানে ফ্ৰেছ বস্তুবিলাক খাবলৈ পাইছিলে আৰু সেইকাৰণে চকু ধুনীয়া হৈ আছে। আজিকালি পটককৈ বেজি দিলে বোলে সূতা ভৰাই দিম কৈছে নানাই। কলেজৰ পৰা আহিছে পূৰা ষ্টাইল মাৰি আছে। আমাৰ নানাই তবলিগৰ কিতাপ পঢ়ি আছে। সজাইলে তবলিগ হেনো কিতাপখনৰ নাম। নানাৰ জন্ম কিমান চনত হৈছিলে বাৰু? 1936 চনত হৈছিলে নানাৰ জন্ম। আৰু এতিয়া কেইবছৰ হ'ল? 87 মান। 87 আজিকালি 87 বছৰ মানুহ জীয়াই বেছিকৈ নাথাকেই হয় নহ'ব? এইফালে পূৰা খেলি আছে তাই গৰু খুটিত। তুমি দুখ পাবা নহয়। হাই কৈ দিয়া এইফালে চোৱা, এইফালে হাই কৈ দিয়া, এইফালে ওপৰলৈ চোৱা। হাই কৈছে উঠিলে। হাই কৈ দিয়া, হাই কৈ দিয়া। চুমু এটা খাই দিয়া, চুমু এটা চবকে খাই দিয়া। ইয়াত খাই দিয়া, ইয়াত তাই আপোনালোকক চুমু খাই দিলে দেই। সকলোৱে তাইৰ কাৰণে দোৱা কৰিব, ভাল মানুহ হ'বলৈ। তাই যাতে ডাঙৰ হয় ভাল মানুহ হয়, সুনাগৰিক হয়, এগৰাকী পঢ়ি শুনি যাতে ডাঙৰ মানুহ হ'ব পাৰে। আজিৰ ভিডিঅ'টো সিমানেই আছিলে। এতিয়া আমি আহি ঘৰ পালোহি। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। বেছি দীঘলীয়া নকৰোঁ। আজিলৈ আহোঁ, বাই বাই।